নমস্কাৰ মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ জুনমণিৰ মৃত্যুৰ সৈতে জড়িত অচি মনোজ ৰাজবংশীক নিলম্বন কৰা হৈছে এই মুহূৰ্তত জনাইছো আমি সেই ব্ৰেকিং নিউজটো নগাঁও সদৰ থানাৰ অচি আছিল মনোজ ৰাজবংশী জুনমণিৰ ৰাবাৰ মৃত্যুৰ ন তথ্য পোহৰলৈ আহি আছে এবাৰ নগাঁও সদৰ থানাৰ অচি মনোজ ৰাজবংশীক নিলম্বন কৰা হৈছে জুনমণিৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত নগাঁও সদৰ থানাৰ অচি মনোজ ৰাজবংশীক নিলম্বন কৰা হৈছে ৰাজ্যক কঁপুৱাই যোৱা জুনমণিৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যত চলি আছিল তীব্ৰ প্ৰতিবাদ আৰু ইয়াৰ পিছৰে পৰা নতুন তথ্য পোহৰলৈ আহি আছে এফালে লখিমপুৰ জিলাৰ নতুন এছপি হিচাপে আনন্দ মিশ্ৰই নিযুক্তি হোৱাৰ পিছৰে পৰা অপৰাধ জগতলৈ ভাবুকিৰ সৃষ্টি কৰিছে অপৰাধীসকলে নিজকে আত্মপ্ৰকাশ কৰিবলৈ বাধ্য হৈছে লখিমপুৰ জিলাৰ নতুন এছপি আনন্দ মিশ্ৰৰ এই অভিযানত হয়তো জুনমণিৰ ৰাবাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব যন্ত্ৰণাৰ জালৰ গতি সেয়া বন্ধ কৰা সেৱন নিচাৰ নিজকে শেষ নকৰিবা বন্ধ কৰা সেৱন নিচাৰ নিজকে শেষ নকৰিবা Stop killing yourself Say no to drugs It's a trap, not an escape Not an escape बचा लो खुद को Just say no to drugs And you'll be fine It's a trap you can't escape